নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল নৱজ্যোতি পাঠক চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে থাকক ইংৰাজী নৱবৰ্ষ 2023 চনৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল বহুত দেৰিকৈ আপোনালোকক শুভেচ্ছাটো দিছোঁ মানে একদিন সময়ো পোৱা নাই ভিডিঅ' বনাবলৈ অলপ বিজি হৈছোঁ তাতে কম্পিউটাৰ শিকি আছোঁ সেইকাৰণে সকলোকো যাবও পৰা নাই এতিয়া ৰাতি আমাৰ গাঁৱতে ভোগালী মেলা পাতিছে তালৈ আজি আহিব আশ্চৰ্য বৰপাত্ৰ দা তাৰপাছত ফিজা বাইদেউ আৰোহণ আহিব আৰু প্ৰাণজিত দা আহিব চাৰিজন আহিব তাক লাইভ আহিব নিউজ 18 কি হয় এতিয়া ভিডিঅ'টো আগলৈকে চাই থাকিব বলক আমি ভিডিঅ'টো ফাইনালি গাইস মই পাই গলো আহি পাই গলো ভিডিঅ'টো আগলৈকে লাগে আপোনালোকৰ গৌৰৱ আহি গ'ল আশ্চৰ্য বৰপাত্ৰ দা ৰামচন্দ্ৰ আহি গ'ল আই লাভ টু ৰামুখ পাই গ'লো আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছো আশ্চৰ্য বৰপাত্ৰ গোহাঁই এটাৰ পিছত ফাইনালি পাই গ'লোহি আই লাভ টু ৰামুখ এয়া অকণমান আমি পুৰণা বিহু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কি ধুনীয়া লাগিছে দৃশ্যটো আজি নিজৰে স্থান কেনেকুৱা লাগিছে এনেকুৱা এটা এই চবে ফটো মাৰহে লাগিছে আৰু এই চবে ফটো মাৰি আছে এজনী বা ৰংঘৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব হা কি ধুনীয়া লাগিছে দেখিবলৈ চবে ফটো মাৰহে লাগিছে আৰু মানুহ ইমান একো দেখি নাপায় ডাঙৰকৈ হাত চাপৰি হ'ব লাগে ইমান সুন্দৰকৈ তাই নৃত্য প্ৰদৰ্শন কৰিলে মই আশ্চৰ্যক বিচাৰিম এই মুহূৰ্তত কাৰণ আমি আশ্চৰ্যৰ এই মুহূৰ্তত সংগীতানুষ্ঠান আগবঢ়াম আপোনালোকৰ বাবে মাইক্ৰফোন ৰাইজ সাজোনে আশ্চৰ্যক মাতিবলৈ সাজোনে শুনা নাই একো ডাঙৰকৈ চিঞৰ লাগে আপোনালোকৰ এই সেমেকা শীত উমাল কৰি তুলিব লাগিব আপোনালোকে আশ্চৰ্যক আমি নৱবৰ্ষৰ শুভেচ্ছা জনালো ভোগালী বিহুৰ ওলগ আমি সোমালো একদম মেজিক কিনি কিনাৰতে গাঁও প্ৰধান আছে গাঁও প্ৰধানক তেওঁলোকে মৰম যাচিব সন্মান যাচিব আশ্চৰ্য গাঁও প্ৰধানে সন্মান যাচিব মই অনুৰোধ জনাম ঠিক আছে তেন্তে আহক বাহু আমি পুনৰ উপভোগ কৰোঁ আশ্চৰ্যৰ গীত ডাঙৰকৈ তিনিলি
মোৰ ফালৰ পৰাও গোলাঘাটৰ এয়া থোৰামুখৰ সমূহ ৰাজ্যলৈ নিউজ 18 তৰফৰ পৰা এই গোলাঘাটৰ মজিয়াৰ পৰা মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলোকে আৰু ইমান ৰাইজে গোট খাইছে শীতৰ মাজত ভাল লাগিছে আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ শুভ দিন আহক আমাৰ ইয়াত বিহু চাবলৈ মোৰ লগত লৈছিলে পাৰ্থ আমি জুগিবাৰীত লগ পাইছিলোঁ আপোনালোকে দেখিছিলে ভিডিঅ'ত তেতিয়া আকৌ পালে লগ পাই থকা লাগিলে আমি ইয়াত বিহু চাই শেষ হোৱাকৈ নাই গান গাই আছে আচুৰ্যদাৰ ককায়েকে কি হয় ভিডিঅ'টো চাই থাকক একেলগে আমি ৰাইজক অকণমান আপ্যায়ন কৰোঁ তাৰ বিয়াক লৈ মই এতিয়া অকণমান দুৰ্ঘটনা কৰি আছোঁ আজি তেনেকৈ গৈ বিয়া হ'ব 10 তাৰিখে আৰু 13 তাৰিখে ৰাইজৰ মাজত লৈ যাম অকণমান গুণগুণাই দিছোঁ বাৰু আচুৰ্যৰ বিয়াৰ গানটো কিন্তু মই আচুৰ্য পোৱা নাই এতিয়ালৈকে আকৌ পোৱা নিদিব আমি আচুৰ্য খালি মৰমতে জানটো বুলি মাতিব জানটো বুলি কওঁ জানটো অকণমান জানটো বিয়াৰ কাৰণে গীত কৰিছে অকণমান ছুটি দিওঁ গতিকে মানুহখিনি মনে মনে শুনে চৰকাৰ যদিও আচুৰ্য পোৱা নাই তেনেকৈ জানটো পোৱা নাই কিন্তু আচুৰ্য কোনে নাথাব মনে মনে শুনি হ'বনে ৰাইজ ঠিক আছে অকণমান গুণগুণাই দিছোঁ কাৰণ বাহিৰতে জানটো বুলি ভাবোঁ জানটো বিয়া পাতিছোঁ মাতিছোঁ Februari tanggal dai, ono mosa kene ko, ono mosa kene ko khake. Kone ki pinibo, kone ki khabo, gote gamtu ase, gote gamtu ase moi. Bankuri age ke ami raja modele naam to disu biya, jamtu. Biya. Kom palo. Music time hobo kongapotalo mosan kora, apni dhanyabad janaisu. আৰু প্ৰিয় দৰ্শক এনেকুৱা এটা সময় মাঘৰ বিহু ভোগালী বিহু আমি সকলোৱে এবছৰৰ বাবে অপেক্ষা কৰোঁ এই সময়ছোৱাৰ কাৰণে আৰু এই সময়ছোৱা যদি এনেদৰে উপভোগ নকৰোঁ তেতিয়াহ'লে কোনে কৰিব এয়াই হৈছে বিহু বুলি অসমীয়া আৰু এনেদৰে বিহু বুলি অসমীয়াৰ পাৰ ভোগাও চাউল চাহৰ নৈ বৈছে আজি থোৰামুখৰ বেবেজীয়া গাঁৱত প্ৰগ্ৰেম শেষে হোৱা নাই আমি যাবলৈ ওলালোঁ ৰাতি বহুত হ'ল 12 বাজিবলৈ হ'ল সেইকাৰণে আমি যাবলৈ ওলালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে